Hey guys, কি খবৰ? আজি ভিডিঅ'টো বিশেষ বেলেগ একো কাৰণ নাই। আজি কোনো কমেডি নাই, কোনো ভাইন্স নাই, কোনো এণ্টাৰটেইনমেণ্ট নাই। আজি বিশেষ কথা এটালৈ ভিডিঅ'টো বনালোঁ। কিয়নো আজি মই ইউটিউবত ভিডিঅ' কৰা 6-7 মাহমান হ'ল। এই 6-7 মাহৰ যাত্ৰাটো ভালেই আছিলে, ভাল লাগিলে, বহুত ভাল লাগিলে। আপোনালোকৰ লগত যিমান কেইজন আছে মোৰ লগৰ ভিউৱাৰ্ছ আছে বা ছাবস্ক্ৰাইবাৰ আছে, খুবেই মৰম দিলে, ভাল লাগিলে। আৰু ছাবস্ক্ৰাইবাৰ যিমান পাব লাগে ধুনীয়াকৈ পাইছিলোঁ। কিন্তু লাষ্টত আজি মই এটা সিদ্ধান্ত ল'লোঁ কি মোৰ আজিৰ পৰাতো ভিডিঅ' নবনাওঁ, ইউটিউব চেনেলটো কাটি দিম। এইটো মোৰ ইউটিউবত লাষ্ট ভিডিঅ' হয়। এইটো ভিডিঅ' আপলোড হোৱাৰ পিছতে আৰু ভিডিঅ' আপলোড নহ'ব, মানে আপলোড হয় 2 দিন থ'ম। যিমানকেইটা চাই ভিডিঅ'টো গম পাব মই চেনেলটো কাটিলোঁ বুলি। তাৰপিছত আৰু ভিডিঅ' আপলোড নকৰোঁ, চেনেলটো কাটি দিয়া হ'ব। ৰিজন আছে, অন কেমেৰা নকওঁ মই ৰিজনটো। মোৰ ইনষ্টাগ্ৰাম আছে অতুল বৰা 820 বুলি, বা ডিছক্ৰিপশ্যনত মই নাম্বাৰটো দিম। তাতে গৈ সুধি ল'ব পাৰে, যোনে সুধিব বিচাৰে, যোনে জানিব বিচাৰে কিয় ডিলিট কৰিলোঁ একাউণ্টটো, ইউটিউব চেনেলটো। বাকী ইমানে, ভালে থাকক আপোনালোকে। ভাল লাগিলে এই 7 মাহৰ যাত্ৰাটো, বহুত ভাল লাগিলে। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ। কালা কিনো কৈ পাওঁ ঘণ্টা লেগাম নাইকিয়া মোক। চৰি ধেমালি কৰিছিলোঁ। নাই, বিশেষকৈ একো কণ্টেণ্ট নাই যে, সেইকাৰণে ধেমালি কৰি আছিলোঁ আৰু। বাকী গাইছ, আৰু এটা কথা ক'বলৈ আছিলে। এই টেটুটো দেখিছে যে, এইটো কালি কৰা হৈছে। আপোনাৰ কেইটকা গ'ল জানে? কেলে মিছা কথা কৈছে দাদা, কলমহে আঁকিছে আপুনি। মাজত কিয় মাত কেমেৰামেন অ দাদা চৰি মাজত মাতি গেলা। অঁ, আৰু নেক্সট টাইম মাতিবি, দৰমহা কাটিম চাবি। দাদা মোৰ দৰমহাও আছে নেকি? বৰ লাজ দিব জানে। চৰি দাদা, প্লিজ